কেতিয়াবা নকৰিবলগীয়া কামবোৰ কৰিও ফূৰ্তিয়ে লাগে নহয়নে? লোকৰ বাৰীৰ আম চুৰ কৰি আছোঁ। মানে গছজোপা চাইডৰ ঘৰত আধা আমাৰ পিনে আছিলে। কাপোৰ মেলিব যাওঁতে আমকেইটা দেখি ৰ'বই নোৱাৰিলোঁ আজি পাই। বাপেকে দুটা পাৰিয়ে ল'লোঁ নহয়। তাৰপিছত আকৌ বাৰীৰে মান ধনিয়া দুডালমান ছিঙিছোঁ। আৰু চাওক মোৰ গছত জলকীয়াও লাগি আছে। তাৰে এটা ছিঙি আনিলোঁ। কেঁচা আমৰ মই আকৌ পাগল প্ৰেমী। শুনিব অদ্ভুত লাগিব, কিন্তু পকা আম ইমান বিশেষ ভাল নাপাওঁ দেই। মোৰ নিচিনা কোন বাৰু ক'বচোন। এতিয়া আকৌ পিছাটোহে কষ্টকৰ কাম, সেইবাবে লগৰজনক লগাই লৈছোঁ। আৰু এনেও টেঙা জাতীয় বস্তুবোৰ অকলে খাই একেবাৰে ভাল নালাগে। ফোন কৰি মাতি আনিছোঁ জানেনে কলিগজনক। এতিয়া পূৰা নিমখ, তেল, ধনিয়া আৰু ভোট জলকীয়াটো যে মোহাৰিছোঁ, পিছে হাতৰ জ্বলা ৰাতিলৈকে যোৱা নাই দেই। সানি এতিয়া হাতেৰে পূৰা একদম কলপাতত লৈ লৈছোঁ। নক'ব আৰু দেই, কোনে কোনে এনেকৈ খাই ভাল পায়। আৰু লাষ্টত যোনখিনি জোল বাকী থাকে, এইখিনি নাখালে মোৰ ভালেই নালাগে দেই। লোভ লাগিল নাই বাৰু? দেখিছে নাক